নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম সোণোৱাল কছাৰী সকলৰ লক্ষ্মী সভা নিয়ম কেনেকৈনো কৰে। মই আজি আহিছোঁ ভণ্টিহঁতৰ ঘৰলৈ। ভণ্টিহঁতৰ গাঁৱত আজি পাতিছে লক্ষ্মী সভা নিয়ম, তাকে মই আপোনালোকক ইয়াৰ কিছু পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেই গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ নামঘৰলৈ। ভিডিঅ' উঠোৱা গমেই পোৱা নাই, তাকে ওলাই আছে। তাত মই কি পাৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া গৈ আছোঁ আমি দুজনী। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। ঠিক আছে, তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। একেবাৰে ফাইনেলি নামঘৰৰ ওচৰ আহি পাই গ'লোহি। চাওক ইমান মানুহ হৈছে নহয়। মানুহ মানে অকল গাঁৱৰ মানুহবিলাক ন, বেলেগ মানুহ নাই ন, অকল গাঁৱৰ মানুহবিলাকে আছে। ভিতৰত কি দি আছে এতিয়া? দালি ভিতৰত বোলে দালি দি আছে এতিয়া। নামঘৰ সমিতিৰ ধৰ্মালী কুঞ্জনৈকিয়া তথা এই কাৰ্যসূচী লক্ষ্মী সভা উদযাপন সমিতিৰ সম্পাদক সোণোৱালে। এতিয়া এয়া দেখিছে সকলো গাঁৱৰ ৰাইজে মিলি শোভাযাত্ৰা কৰিছে। এতিয়া গায়ন বায়ন সকলো লৈ মেলি আৰু শোভাযাত্ৰা কৰিছে। দেখুৱাইছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক। নাচনি মেইন নাচনি মানে নদী এতিয়া দেখিছে সকলো গাঁৱৰ ৰাইজে মিলি এতিয়া গৈ আছে নদীলৈ গৈ আছে। নদীৰ পৰা লক্ষ্মী আনিবলৈ গৈ আছে। এয়া চাওক এতিয়া লক্ষ্মী নামঘৰলৈ নিয়া এনেকৈ নিয়ম আৰু। চাই থাকক ভিডিঅ'টো আপোনালোক সকলোৱে আগলৈ আৰু কি দেখুৱাব পাৰোঁ মই। এতিয়া দেখিছে না, মানে নদীৰ পৰা লক্ষ্মী অনাৰ পাছত এতিয়া সকলোৰে ঘৰে ঘৰে এনেকৈ লক্ষ্মী নিছে। এয়া চাওক
এতিয়া আনি আছে। মই যিগৰাকী ভণ্টিহঁতৰ ঘৰলৈ আহিছিলোঁ, ভণ্টিহঁতৰ ঘৰলৈ লখিমী নি আছে। এফালে মা আছে, এফালে দেউতা আৰু লগত আছে ভণ্টিজনী, ভনীয়েকৰ ছোৱালী। আচলতে লখিমী নিয়াৰ নিয়ম মানে সৰু ছোৱালীহে নিব পাৰে। দেখিছে অকণমানি সৰু মৰম লগা ভণ্টি এজনীয়ে নি আছে। এফালে চাওক আৰু আগলৈ মানে এতিয়া ঘৰলৈ কেনেকৈ লখিমী নিয়ে। এফালে এটা চেৰেকীত সূতা উঘাই লৈছে আৰু এনেকৈ মানে নামঘৰৰ পৰা সূতাডাল মানে ঘৰলৈকে নিব লাগে। সেয়া চাওকচোন নিয়মবিলাক এনেকুৱা। আচলতে ময়ো দেখা নাই, এবাৰ প্ৰথমে দেখিছোঁ লখিমী নিয়াৰ নিয়ম। চাওক আগলৈ আৰু দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। চাওক এনেকৈ মানে ঘৰলৈ মানে লখিমী নিয়া হয়। দেখিছে মাৰ সুবিধা আছে, ভণ্টিজনী আছে, পিতৃজনীয়ে দেখিছে। ঘৰলৈ এনেকৈয়ে লখিমী নিয়া হৈছে। এনেকৈ সূতা চেৰেকী সূতাটো উঠাই যা, দেখিছে। বহলি আছে দেখা নাই। এনেকৈ কয় এইটো কি বুলি কয়, এইটো দালি। দালি এফালে কলচী এনেকৈ নিছে ঘৰলৈ লখিমী নিয়া নিয়ম আৰু এইটো। এইফালে এয়া দেখিছে মানে গায়ন বায়ন লৈ মেলি লখিমী নিছে। আচলতে গাঁওখনৰ গাঁওবুঢ়াজনৰ ঘৰলৈ মানে এনেকৈ গায়ন বায়নে লখিমী নিয়া নিয়ম মানে ঘৰলৈ। চাওক অলপ দূৰ আছে, আমি গৈ আছোঁ।
এয়া দেখিছে লখিমীয়েনী একেবাৰে ঘৰৰ পদূলি মুখ পালেহি এতিয়া ৰৈ আছে কাৰণ ভৰি ধুৱাব লাগিব বুলি কৈছে এয়া চাওক এয়া এতিয়া ভণ্টিহঁতৰ ঘৰলৈ এয়া লখিমী আনিলে এনেকৈ ভৰি ধুৱাই মেলি লখিমী ভিতৰত সোমোৱাই চাওক নিয়ম এনেকুৱা আচলতে নিয়মবিলাক দেখিছে আৰু আগলৈ দেখুৱাব নোৱাৰিম কাৰণ ভিতৰত পাকঘৰলৈ নিয়াৰ নিয়ম আছে কাৰণ মইতো পাকঘৰলৈ যাব নোৱাৰিম এয়া চাওক এনেকৈ কলপাতটো পাৰি দিছে এতিয়া নি আছে ভিতৰলৈ লখিমী আনিছিলে লখিমী অনা টিকলিজনী হৈছে এজনীয়ে তাই তেনেকৈ মূৰত লৈ এইটো কি বুলি কয় কিহত আনিছিলে এইটো কি বুলি কয় এইটো দালিত লৈ আহিছিলে তেনেকৈ তাই আনিছিলে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাই দিছিলে ইফালে নিয়ম মানে সৰু মানে শান্তি নোহোৱা ল'ৰা ছোৱালীবিলাকে আচলতে এইটো এনেকৈ নিয়ম কৰিব লাগে বুলি কৈছে এজনীয়ে হৈছে টিকলিজনী ভিডিঅ'টো মই আজি ইমানতে শেষ কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পাব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই